অসমত 2026 চনলৈকে কংগ্ৰেছ দল নাথাকে, নামত থাকিব দল এটা হ'লে, যেনেকৈ আজিও জনতা পাৰ্টি চলি আছে, আজিও CPM CPI চলি আছে, তেনেকৈ কিবা এটা ৰূপত চলি থাকিব। কিন্তু মূলত কংগ্ৰেছ বুলি যিটো আছিলে এইটো নোহোৱা হৈ যাব। আজিয়ে যদি আপোনালোকে গুৱাহাটীৰ ৰাজীৱ ভৱনত যায়, তাততো মানুহ বহিবই নাই, ৰুমবিলাক খালী হৈ আছে। এনেকৈ খুলি থাকিব, এটা দল ভাঙিব, আকৌ এটা দল খুলিব, আকৌ খুলিব, আকৌ ভাঙিব, তেনেকৈ চলি থাকিব। কিন্তু তাৰ পৰা মানুহৰ লগত কি কৈ আছে, এইবিলাকতো মুষ্টিমেয় মানুহৰ দল আৰু মুষ্টিমেয় হিচাপতে থাকি যাব। কংগ্ৰেছে কৈছে যে যিখিনি পত্ৰ ইতিমধ্যে কৈছে, কৈছে যে এইখিনি কালি গৌৰৱকে কৈছে যে এইখিনি ফাঁকি পত্ৰ বুলি কৈছে। ফাঁকিটো এতিয়া মানুহে কোনে অৰুণোদয় যে ফাঁকি নহয় এইটোতো চবেই জানে। কোনোবাই বহুত দিন দিল্লীত আছে, তেওঁ নাজানে যে মানুহে অৰুণোদয় পাই আছে। এতিয়া অৰুণোদয়টো ফাঁকি বুলি ক'লে মানুহে কোৱাজনকে পচন্দ ফাঁকিয়াল বুলি ক'ব। অৰুণোদয় ফাঁকি হ'ব পাৰে নেকি? চৰকাৰী চাকৰি ফাঁকি হ'ব পাৰে নেকি? মোদীৰ গেৰেণ্টি ফাঁকি হ'ব পাৰে নেকি? গতিকে এইবিলাক ক'লেতো কোৱাজনকে মানুহে বেয়া পাব। যোনে ভাল ৰাজনীতি জানে সি এতিয়া সূৰ্যটো পূবৰ পৰা নোলায়, পশ্চিমৰ পৰা ওলায় বুলি ক'ব নেকি? হয় নহয়? গৌৰৱ গগৈ কালি কিতাপত SMS মিটিং এখন কৈছে যে গোটেই অসম চৰকাৰখনে অকল গৌৰৱ গগৈক ভয় কৰিছে, সেইকাৰণে গোটেই কেবিনেটটো আহি সেইটোতো মই নাজানো। ইয়াতো কেবিনেটৰ বহুত মন্ত্ৰীক আপোনালোকে দেখাই নাই। চন্দ্ৰমোহন পাটোৱাৰীক দেখিছে নেকি? ইয়াতে ৰঞ্জিত দাসক দেখিছে নেকি? ইয়াতে ৰণোজ পেগুক দেখিছে নেকি? অশোক সিংঘালক দেখিছে নেকি? গতিকে 14টা সমষ্টি আছে, 14টা সমষ্টিতে আমি এজন মন্ত্ৰী ভগাই দিছোঁ। গতিকে বেলেগ কোনো নাহে, আমি আছোঁৱেই আৰু। গতিকে 17 তাৰিখে নলবাৰীত প্ৰধানমন্ত্ৰী আহিব, কিন্তু আমি এইফালে অহাৰ প্ৰয়োজন বুলি ভবাই নাই। ইয়াত আৰামত জিকিব, ইয়াত অহাৰ কোনো 3 লাখ ভোটত জিকি আছোঁ আমি। যোৰহাট সমষ্টি নহয়, গোটেইকেইটা লোকসভা মিলি আমি 3 লাখ ভোটত জিকি আছোঁ। কৰ্মীৰে অভাৱ হৈছে, নেতাটো বাদ দিয়ক, নেতালৈকেতো যাবৰ কাৰণে বহুত দূৰ। কংগ্ৰেছত কৰ্মীয়ে নাই। আপোনালোকে আজি ৰাজীৱ ভৱনৰ ফটো লৈ আহক, যোৰহাট জিলা কংগ্ৰেছৰ ফটো লৈ আহক, তাত মানুহে নাপাব। কেণ্ডিডেটজন গ'লে 10-12জন মানুহ আহে। যদি কেণ্ডিডেটজন নাথাকা সময়ত ফটো ল'ব, কাকো দেখাই নাপাব। এইটো বাস্তৱ হয়। ভাল কথা আকৌ, তেওঁ বিজেপিত আহিলে সলনি হৈ যাব। ছাৰ ইতিমধ্যে আমি দেখিছোঁ যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যথেষ্ট গীতৰ প্ৰয়োগ হৈছে, য'ত নেকি আপুনিও নাছে, ভাল কথা। ডেমক্ৰেচিটো এটা ফেষ্টিভেল হয়। মানুহক গালি গালাজ কৰি থকাতকৈ এতিয়া ময়ে ভাষণ দিলোঁ, কোনোবা কংগ্ৰেছৰ মানুহৰ নাম ল'লোঁ জানো? এজনোতো মই কংগ্ৰেছক সমালোচনাও কৰা নাই, নামো লোৱা নাই। কাৰণ মানুহ ইমান গৰমত আহে, দুটা ভাল কথা শুনিব আহে, অলপ নাচিলে বাগিলে। গতিকে মইতো কাকো এটা সমালোচনাও কৰা নাই। কংগ্ৰেছে ইতিমধ্যে প্ৰত্যেকটো জেগাতে কৈছে যে আচৰণবিধি ভংগ কৰিছে। আচৰণবিধি ভংগ কৰিলে ইলেকশ্যন কমিশ্যনে ব্যৱস্থা ল'ব। যদি কোনোবাই আচৰণবিধি ভংগ কৰিছে, তাৰ কাৰণে ইলেকশ্যন কমিশ্যনক কমপ্লেইন দিব লাগে। সাংবাদিকক ক'লে কি হ'ব? তেওঁলোকে য'ত কমপ্লেইন দিব লাগে তাত গৈ কমপ্লেইন দিব লাগে যে এইটো কৰি বিজেপিয়ে ইলেকশ্যন বিধি ভংগ কৰিছে। যদি আমি ভংগ কৰিছোঁ, আমি সংশোধন কৰিম। যদি ভংগ কৰা নাই, আমি আমাৰ কৰ্তব্য পথত আগুৱাই যাম। ছাৰ ইতিমধ্যে আপুনি কৈছিলে যে আমি 13খন আসন পাম বুলি কৈছিলে আপুনি। এতিয়াতো ৰাইজে 14 কৈ আছে। মই ধুবুৰীত যোৱা নাই, কিন্তু ধুবুৰী ৰাইজে কৈ আছে ছাৰ আপুনি 13 নক'ব, আমি ধুবুৰীখনো দিম বুলি। এতিয়া দেখা নাই, মই যোৱাও নাই প্ৰচাৰত গ'লেহে মই গম পাম। এনেইতো বিৰোধী শূন্য, কিন্তু ভোটটো একেবাৰে শূন্য হ'ব নোৱাৰে, সময় লাগিব। কিন্তু মোৰ মুখ্যমন্ত্ৰীৰ কালতে মোটামুটি বহুতবিলাক বুথত কংগ্ৰেছ শূন্য হৈ যাব। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.